Hello PV friends. আজি ৰাতি ডিনাৰ কৰিবলৈ আহিলো জুনাক ধাবা। ওহো ধাবাখন আছে তিনচুকীয়া ডিব্ৰুগড় বাইপাছত নাদুৱাত। এইফালে গুচি গ'লে পাব তিনচুকীয়া আৰু এইফালে সিধা গুচি গ'লে পাব ডিব্ৰুগড়। তিনচুকীয়া পৰা ডিব্ৰুগড় দুইফালৰ পৰা আহিলে জুনাক ধাবা বুলি ডাঙৰকৈ ধুনীয়াকৈ লিখি থোৱা দেখিব। এই বাহিৰৰখিনি লাইট চাইট দি বৰ ধুনীয়াকৈ সজাইছে। বলকচোন চাওঁগৈ। এই টিংখনৰ ওপৰেদি পানী দি তাত লাইটিং দি কি ধুনীয়া লাগিছে দেখিবলৈ দেখিছেনে? বাহিৰৰখিনি কিন্তু সঁচাকৈ বৰ ধুনীয়াকৈ সজাইছে দেই। বেছি দেৰি কৰি থাকিলে লাভ নাই, বলক ভিতৰলৈ যাওঁ। ৱাহ, ধাবাখন ডাবল ষ্টৰীত বনাইছে। তলতো কেইখনমান টেবুল আছে। দেখিবলৈ কিন্তু একদম মজা লাগিছে। একদম দুৱাৰ মুখতে জুনাক ধাবাই আমাক স্বাগতম জনালে। আমি কেবিন লৈ বুলি ওপৰলৈ উঠি গ'লোঁ। উঠি গৈ থাকোঁতে চিৰিটোৰ কাষতে ধুনীয়া ৱাল হেংগিং দুখনমান দেখিলোঁ। উঠি গৈ ফাৰ্ষ্ট ফ্ল'ৰৰ পৰাও কিন্তু লুকছটো বেয়া লগা নাই। ঘৰৰ চব মানুহ গৈ কেবিনত বহিলেগৈ। এইফালে ভাইটিজনক খানাৰ অৰ্ডাৰ দি দিয়া হ'ল। বাহিৰৰ লুক চাবলৈ একোৱেই নাই, গোটেইখন ৰাতিৰ আন্ধাৰ। এয়া হ'ল জুনাক ধাবাৰ মেনু। জুম কৰি চাই ল'ব দেই PV ফ্ৰেণ্ডছ। এইফালে আমাৰ ভেজ দালি আহি গ'ল আমাৰ মটন কাৰী। ৱাও, বেঙেনা পাপৰ, ভাজি চব্জি তৰকাৰী, আলু পিটিকা চাটনিৰ লগত এখন গ্ৰেট লুকিং প্লেটাৰ। আহকচোন টেষ্ট কৰি চাওঁ। ৱাহ, খাবলৈ কিন্তু একদম লাজৱাব হৈছিল। ৱাহ, মটনৰ পিচকেইটাও একদম কোমল আছিল। অনলাইন পে'মেণ্ট কৰিলোঁ, ওলাই আহিলোঁ। আহকচোন অ'নাৰ দাদাৰ লগত কথা পাতোঁ। এখন ধাবাখন আপোনাৰ? হয় হয়, মোৰ। অঁ, নামটো অংকুৰ গগৈ। হয়, অঁ। আপোনাৰ ঘৰ ইয়াতে? ঘৰ ইয়াতে হয়। অঁ, এনেই ৰাতিপুৱা কেইটাত খোলা হয়? ৰাতিপুৱা আমাৰ 8:30 বজাত খুলি দিয়া হয়। অঁ, 8:30 পৰা ক্লজিং টাইম আমাৰ 10টা এনেই থাকে। অঁ, কাষ্টমাৰ থাকিলে আপোনাৰ 11-12টা বাজি যায়। ৰাতিপুৱা ব্ৰেকফাষ্টো পোৱা যায়? ব্ৰেকফাষ্ট পাব। আপুনি 8টা বজাত এনেই মানে আমাৰ ষ্টাফ উঠি যায়, কিন্তু তথাপিও আমাৰ ৰেডি কৰোঁতে 8:30 বাজি যায়। কৰোঁতে অপেনিং কৰোঁতে 8:30 এনেকুৱা। বাকী এনেই হেৰি কি পাই যায়? চব পুৰি চব্জি বৰ্তমান মানে ৰিচেণ্ট আমাৰ পুৰিটো শেষ কৰা নাই। আমাৰ নান বা তন্দুৰী ৰুটি এইবিলাক পোৱা যাব। ব্ৰেকফাষ্টত এইবিলাক চাওমিন বগেৰা, মেগী এইবিলাক পাব আপোনাৰ। কিমান দিন হ'ল খোলা এনেই আমাৰতো 3.5 বছৰ হৈ গ'ল। 3.5 বেছি হ'ল। 3.5 বছৰ আগতে আমাৰ কেঁচা বেম্বু আছিলে, মানে হাত টাইপ আছিলে। এতিয়া অলপ ৰিন'ভেশ্যন কৰি পিনে অলপ হেৰি কৰা হয়। চলি আছে আৰু তাকে পৰিস্থিতি চলি আছে আৰু যিমানখিনি পাওঁ আগবঢ়াই আছোঁ। ৰাইজৰ সহায় থাকে। খানাটো বেয়া পোৱা নাই? হয় হয়। এনেই থালিটো আমাৰ অলপ হেৰিকেই থাকে বাৰু। এতিয়া বৰ্তমান আপোনাৰ ৰাতিও হেৰি হৈ গ'ল যে টাইমিংটো, মানে থালিটো অলপ দেৰি হ'লে মানে পোৱা নাযায় মানে। আমাৰ এনেই স্পেচিয়েলি আপোনাৰ 5টা-6টালৈকে আপোনাৰ বা 7টালৈকে থালিটো আপুনি ভালকৈ পাব। তাৰপিছত মানে থালিবিলাক আকৌ বনাবলৈ দেৰি হৈ গ'লে অসুবিধা হয়। সেইটো কাৰণে মানে থালিটো পোৱা নাযায় বুলিয়ে ক'ব পাৰি। মানে ষ্টাফ কেইজন আছে? আমাৰ আছে, আমাৰ 15-16জন আছে বৰ্তমান। থকাৰ এনেই সুবিধা নাই? লজিং নাই, অকলে ফুডিং হয়। লজিং তেনেকুৱা কৰা নাই। ঠিক আছে। ইয়াতে আমাৰ ভিডিঅ'টো শেষ হ'ল। এই ভিডিঅ'টো যদি চাই ভাল পালে ছাবস্ক্ৰাইব বাটনটো টিপি দিলে আগলৈও চাবলৈ পাব। গতিকে ছাবস্ক্ৰাইব টু PV ব্লগছ। টাটা, বাই বাই।